তোমাক কথাটো মই কেনেকৈ কওঁ, আচলতে ক'বতো লাগিবই। কালি যে মই কৈছিলোঁ পাৰ্টিত তোমাক আজি অফিচলৈ নিম বুলি, অফিচত তোমাক আদৰিবৰ বাবে আমাৰ কোম্পেনীৰ এমপ্লয়ীবোৰে বহুত প্ৰিপেৰেশ্যন কৰিছে। তোমাৰ বাবে ৱেলকাম পাৰ্টি এৰেঞ্জ কৰিছে আৰু তুমি যাব লাগিব। সেইবাবে তুমি মোৰ লগত এতিয়াই ৰেডি হোৱা। মা, ৰৌজি আৰু পাপা, আইতা সকলো যাব। মই নাযাওঁ। কিয় যাম মই? যিটো অফিচত মোৰ ভাস্কৰে জব কৰে সেই অফিচলৈ মই তোমাৰ পত্নী হৈ কিয় যাম? তুমি মোৰ লগত বেয়া কৰিছা। তুমি মোক কৈছিলা যে তুমি মোক ভাস্কৰৰ ওচৰত ঘূৰাই দিবা, কিন্তু ক'ত তুমি মোক ভাস্কৰৰ ওচৰলৈ ঘূৰাই দিলা? নাই দিয়া। মোক তুমি ভাস্কৰৰ ওচৰলৈ ঘূৰাই নাই দিয়া। বৰঞ্চ তুমি মোক ভাস্কৰৰ ওচৰত বেয়া সজালা। তুমি ভাস্কৰক এইটো প্ৰমাণ দিলা যে মই তোমাৰ লগত হেপী, মই তোমাৰ পত্নী হৈ সুখেৰে আছো। ভাস্কৰে কালি আমাৰ ডান্স দেখিছে, ভাস্কৰে কালি তোমাৰ হাতত ধৰি থকা মোক দেখা পাইছে। ভাস্কৰৰ বুজিবলৈ আৰু বাকী নাই যে মই তোমাৰ লগত সুখী নে অসুখী। সি বুজি গৈছে যে মই তোমাৰ লগত সংসাৰ পাতি সুখী আৰু মই নিজ ইচ্ছামতে তোমাৰ লগত বিয়া হৈছো। আৰু এইবোৰ সকলোবোৰ তুমি কৰিছা। তুমি এই সকলোবোৰ কৰিছা। তুমি জানি বুজি মোক ভাস্কৰৰ সন্মুখত তেনেকৈ দেখুৱাইছা। তুমি জানিছিলা সেই পাৰ্টিটোলৈ তোমাৰ অফিচৰ এমপ্লয়ী আহিব আৰু ভাস্কৰো আহিব বুলি তুমি জানিছিলা। ভাস্কৰে তাত জব কৰে, তুমি সকলোবোৰ জানিও মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছা। আচলতে তোমাক বিশ্বাস কৰাটোৱেই মোৰ ডাঙৰ ভুল হ'ল। কিন্তু তুমি এইটো নাভাবিবা যে মই হাৰি যাম। হাৰি নাযাওঁ। মই তোমাৰ ওচৰত হাৰি নাযাওঁ। মই মোৰ ভালপোৱাজনৰ ওচৰত হাৰি নাযাওঁ। সেই জোনাকীয়ে ভাস্কৰক ভাল পায় আৰু সদায় ভাস্কৰকেই ভাল পাই থাকিব। জোৰ জবৰদস্তিও যদি তুমি মোক তোমাৰ লগত সংসাৰ পাতি থাকিবলৈ বাধ্য কৰা নহয়, মোৰ পৰা একোৱেই আশা নকৰিবা। মোৰ অন্তৰত কেৱল ভাস্কৰ আছে। আৰে তুমি মোক বহুত ভুল বুজিছা। মইতো তোমাক কৈছিলোঁৱেই, আৰু তোমাৰ সন্মুখতে মোৰ এচিষ্টগৰাকীয়ে কোৱা তুমি নুশুনিলা যে মোলৈ মেইল পঠাইছে, তাৰ বায়'ডাটাখিনি মই চেক কৰা নাই। আৰে আজি চেক কৰিছোঁ মই মৰ্ণিং। কিয় কিয় মোক ভুল বুজিছা? বুজিছোঁ তুমি মোক ভাল নোপোৱা, বুজিছোঁ তুমি মোৰ লগত সংসাৰ পাতি থাকিব নোৱাৰা। এটলিষ্ট মোক বিলিভটো কৰা। মই কোৱা সঁচাখিনিৰ সত্য বুলিতো ভাবা, এবাৰ হ'লেও ভাবা। তুমি মোক বিশ্বাস নকৰিলেনো মই কি কৰিব পাৰোঁ? মাথো এটাই জানি থোৱা, মই ভাস্কৰক বুজাই দিম যে তুমি মোৰ নহয়, কেৱল ভাস্কৰৰহে। আৰু মই তোমাক যি কথা দিছোঁ সেই কথা ৰাখিম। তোমাক ভাস্কৰৰ ওচৰলৈ মই অতি সোনকালেই পঠাম। তুমি আৰু ভাস্কৰে সুখৰ সংসাৰ কৰিবা। মোৰ শুভেচ্ছা থাকিব। যদি তুমি ইচ্ছা কৰা নাই তেন্তে নালাগে কোম্পেনীলৈ যাব। মই সকলোকে কৈ দিম, কিবা এটা মেনেজ কৰি কৈ দিম। তুমি মাথো হেপী থাকা। তোমাৰ হেপিনেছ লাগে মোক। কিয় লাগে? আপোনাক মোৰ সুখ কিয় লাগে? কোন হয় মই আপোনাৰ? আপোনাৰ লগত মই বেয়া কৰিছোঁ, আপুনি মোৰ সুখ কিয় বিচাৰিছে? মহান হোৱাৰ অভিনয় নকৰিব মোৰ সন্মুখত। মহান হোৱাৰ অভিনয় কৰা নাই মই। মোক এবাৰ বুজিব চেষ্টা কৰা জোনাকী। তেন্তে কিয় তুমি এইটো কৈছা যে তুমি মোৰ সুখ বিচৰা? তুমি মোৰ সন্মুখত এক্টিং নকৰিবা। গাঁৱৰ সহজ সৰল বুলি, গাঁৱৰ এজনী আজলি ছোৱালী বুলি নাভাবিব মোক। সহজ সৰল হয়, কিন্তু মই আজলি নহয়। তোমাক মই আজলি বুলি ভবা নাই। তেন্তে মোৰ সুখ কিয় বিচাৰিছা তুমি? কাৰণ মই তোমাক ভাল পাওঁ। কি? তুমি যিদৰে ভাস্কৰক ভাল পোৱা, ঠিক সেইদৰে মই তোমাক ভাল পাওঁ। নালাগে তোমাৰ পৰা মোক বিনিময়ত ভাল পোৱা, নালাগে তোমাৰ ভাল পোৱা মোক। কিন্তু মোৰ অন্তৰত তোমাৰ প্ৰতি যি ফিলিংছ আছে, যি ভাল পোৱা আছে, সেইখিনিকো তুমি নুই কৰিব নোৱাৰা। সেইখিনি থাকিবই। বাকী কথা হ'ল তোমাৰ সুখ বিচৰা। মই মোৰ ভালপোৱাগৰাকী সুখত থকাটো বিচাৰোঁ। সেইবাবে তোমাৰ সুখ যেতিয়া ভাস্কৰৰ ওচৰতে, মই ভাস্কৰৰ ওচৰলৈ তোমাক পঠাই দিম অতি সোনকালে। টেনশ্যন লৈ নাথাকিবা। আৰু নালাগে অফিচ যাব, মই মা পাপাকো কৈ দিম। ৰ'ব, মা পাপা বা আইতাক একো ক'ব নালাগে। মই অফিচলৈ যাম। অফিচলৈ যোৱাৰ সুযোগত
মইতো এবাৰ ভাস্কৰৰ ওচৰৰ পৰা পুনৰ পাম। মই কিবা এটা চেক বুজি ভাস্কৰৰ লগত কথা পাতিব পাৰিম আৰু ভাস্কৰক আমাৰ সংসাৰৰ বিষয়ে সঁচাবোৰ ক'ব পাৰিম। কিন্তু হাইতামাৰ সন্মুখত সেইবোৰ নোৱাৰিবা তুমি। হাইতামাৰ সন্মুখত নহয়, মই অকলশৰে ভাস্কৰৰ লগত কথা পাতিম আৰু সেই সুবিধাখিনি তুমিয়ে কৰি দিব লাগিব। তেন্তে ৰেডি হোৱা, মই যাওঁ। তোমালোকক নিবলৈ পুনৰ আহিম। আগতীয়াকৈ গৈ মই ভাস্কৰৰ লগত কথাখিনি পাতি লওঁ। তাক বুজাই কওঁগৈ যে তোমাৰ আৰু মোৰ সংসাৰত যিখিনি ভাবিছে সি তেনেকুৱা একো নাই। তুমি এতিয়াও তাকেই ভাল পোৱা, তাৰেই হ'ব বিচাৰা। সঁচাকৈ সঁচাকৈ আপুনি ভাস্কৰক তেনেকৈ ক'বগৈ? আপুনি সঁচা কৈছেনে? যদি মোৰ ওপৰত বিশ্বাস আছে তেন্তে মোৰ কথাখিনি সঁচা বুলিয়েই ভাবিব পাৰা। বাকী তোমাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ভাস্কৰক এইটোও ক'ব, মানে ক'বা যে মই গৈ আছো তাক লগ কৰিবলৈ। অফিচৰ পৰা মোলৈ বাৰে বাৰে ফোন আহি আছে, কিন্তু মই অফিচ নাযাওঁ। কিয় যাম অফিচ? মই জোনাকীক সেই অফিচৰ বছৰ ৱাইফ হৈ অফিচত ৱেলকাম কৰিবলৈ মই নাযাওঁ। সেই অফিচৰ বছক ৱাইফ মোৰ জোনাকী, আৰু জোনাকীক মই বেলেগৰ ৱাইফ হিচাপে ৱেলকাম কৰিবলৈ কেতিয়াও নাযাওঁ কি মই সেই কোম্পেনীৰ জব এৰিয়ে দিম? মই জোনাকীৰ হাজবেণ্ডৰ কোম্পেনীত জব কৰিম, কিন্তু মইতো মোৰ যোগ্যতাৰ দমত সেই জবটো পাইছোঁ। জোনাকীৰ হাজবেণ্ডৰ কোম্পেনী বুলি মই মোৰ জবটো কিয় এৰি দিম? জোনাকী, সেনেকৈ তুমি মোক আঘাত দিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি বছৰ লগত, তুমি ৰিয়ান ছাৰৰ লগত ইমান হেপী আছা, ডান্স কৰিছা, পাহৰি গ'লা ভাস্কৰক? টকাৰ বাবে তুমি ভাস্কৰক পাহৰি গ'লা? মানিছো তোমাক, তুমি বহুত চেঞ্জ হৈ গ'লা। মোৰ জোনাকীক পুনৰ পোৱাৰ আশাত, তাইক অনেক প্ৰশ্ন কৰাৰ আশাত মই এই চহৰত আহিছিলোঁ। মই তাইক প্ৰশ্ন কৰিম বুলি ভাবিছিলোঁ যে তাই মোক উত্তৰ দিব, তাই বাধ্যত পৰি বিয়া হ'ল বুলি ভাবিছিলোঁ মই। কিন্তু মোৰ ভবাবোৰ ভুল আছিল। তাই ভাল ধনী ঘৰৰ ল'ৰা পাই মোক প্ৰতাৰণা কৰি গুচি আহিলে। তাই মোৰ লগত বহুত বেয়া কৰিলে, অন্যায় কৰিলে। মই ভাবিছিলোঁ জোনাকীৰ খুৰীয়েকহঁতে তাইক জবৰদস্তি ল'ৰাজনলৈ বিয়া দিলে, কিন্তু কোন ছোৱালীয়ে ইমান ধনী ঘৰৰ চহৰীয়া এজন ল'ৰাক এৰি মোৰ দৰে গাঁৱলীয়া বেকাৰ এটা ল'ৰাক ভাল পাব বা বিয়া হ'ব? জোনাকীক অন্য ছোৱালীতকৈ পৃথক বুলি ভাবিছিলোঁ যদিও একেই। তাই অন্য ছোৱালীৰ দৰেই কেৱল লালসাত ভুগিলে, হাঁহাত ভুগিলে। কিন্তু মোক প্ৰতাৰণা কৰাৰ দুখত মই তোক ঘীণ কৰিম জোনাকী, তোমাক ঘীণ কৰিম। তুমি মোক দুখ দিছানে? হাজাৰটা দুখ তোমাৰ জীৱনলৈ আহক, মই তাকেই কামনা কৰিছো। কাৰণ মই তোমাৰ পৰা সেইটো আশা কৰা নাছিলো, আৰু মই এনেকুৱা ল'ৰা নাছিলো যিটো তুমি প্ৰতাৰণা কৰিবা। মোক ধোকা দিছা, তুমি মোক প্ৰতাৰণা কৰিছা, তাৰ ফল তুমি পাবা। তুমিও কান্দিবা যিদৰে মই কান্দিছো, আৰু মই কন্দুৱাম তোমাক। তুমি মোক কন্দুৱাব পাৰা, মই কি তোমাক কন্দুৱাব নোৱাৰো? ছাৰক চাগে এতিয়ালৈকে তুমি আমাৰ বিষয়ে একো কোৱা নাইকিয়া, ৰিয়ান ছাৰক। মই বছক ৰিয়ান ছাৰক তোমাৰ মোৰ বিষয়ে সকলোবোৰ কৈ দিম, সকলো কি বেছিকৈয়ে কম, যাতে তোমাক ৰিয়ান ছাৰে ঘৃণা কৰে। আৰু তেতিয়া চাম তুমি টকাৰ সুখত কিমান সুখী থাকা। প্ৰতিশোধটো মই ল'মেই। ভাস্কৰ দা, মুনমুনি, তুমি ইয়াত? ছাৰপ্ৰাইজটো পালা? মই তুমি ক'ত আছা তোমাৰ ৰুম পৰ্যন্ত পাই গৈছোহি। আচলতে মই মোৰ মাহীহঁতৰ লগত ফুৰিব আহিছিলোঁ গুৱাহাটী, আৰু আহিয়ে ভাবিলোঁ তুমি ইয়াত আছা যেতিয়া তোমাক লগ কৰি যাওঁ। মই তোমাৰ সকলো ডিটেইলছ নিশিতা বাৰ পৰা লৈছোঁ, ফোন কৰি লৈ লৈছোঁ সকলোবোৰ। কিন্তু তোমাৰ মাহীহঁত ক'ত? মাহীহঁত হোটেল ৰুমতে আছে। মই মোৰ লগত মোৰ মাহী ল'ৰাটোকহে লৈ আহিছোঁ, টিংকুক। কিন্তু তুমি মোক বিচাৰি কিয় আহিছা?
গাঁৱৰে দাদা এজনে গুৱাহাটীত আছে, মই ইয়ালৈ আহি দাদাজনক লগ কৰি নগ'লে ভাল হ'ব জানো? বাৰু ঠিকে আছে, কিন্তু তুমি তোমাৰ বা ঘৰত নাই যোৱা কিয়? হোটেলত কিয় আছা? জোনাকীৰ ঘৰত? নাযাওঁ মই জোনাকীৰ ঘৰত। তাই ধনী ঘৰলৈ বিয়া হৈ আমাৰবোৰক যেন পাহৰিয়ে পেলালে। মানুহ বুলিয়ে নাভাবে, ফোন কৰিলেও বৰকৈ কথা পাতিবয়ে মন নকৰে, আৰু সেইজনীৰ ঘৰত গৈ নিজকে অপমানিত কৰিম কিয়? জোনাকী ইমান চেঞ্জ হৈ গ'ল? তোমালোককো তাই ভাল ব্যৱহাৰ নকৰে নেকি মুনমুনি? একেবাৰে ভাল ব্যৱহাৰ নকৰে। ফোনটোতো নিজে নকৰেই, আমাৰ চিন্তা লাগিলে ফোন কৰিলেও তাই ৰিচিভ কৰিবই বেয়া পায়। 2-3বাৰ ৰিং হোৱাৰ পিছত ৰিচিভ কৰে, আৰু কথাবোৰ পাতো নাপাতোকৈ 2 মিনিট নহয়ে পাতি কাটি থৈ দিয়ে। ভবা নাছিলো জোনাকীৰ যে এনেকুৱা এটা ৰূপো আছে। এতিয়াতো মই প্ৰমাণো পালো প্ৰমাণ পালা? কি প্ৰমাণ পালা? যে জোনাকী এজনী লোভীয়া, টকা লোভীয়া ছোৱালী, আৰু তাই যে নিজ ইচ্ছামতে ৰিয়ান ছাৰৰ লগত বিয়া হৈছে। অঁ, ৰিয়ান ছাৰ? তুমি ভিন্দক চিনি পোৱা নেকি? মই যিটো কোম্পেনীত জব কৰিছো, কালিৰ পৰা জইন কৰিছো, সেই কোম্পেনীৰ বছ হৈছে ৰিয়ান ছাৰ, আৰু সেই বছৰ ৱাইফেই জোনাকী। কালি এটা পাৰ্টিত গৈছিলো নাইটত। জোনাকী একেবাৰে ৰিয়ান ছাৰৰ লগত বহুত হেপী। জোনাকী ৰিয়ান ছাৰৰ লগত ইমানেই হেপী যে তাহাঁতে ইটোৱে সিটোৰ চকুত চকু থৈ ডান্স কৰিছে। গোটেই পাৰ্টিত জোনাকীয়ে ৰিয়ান ছাৰৰ হাতত ধৰি ঘূৰা ফুৰা কৰিছে। মোৰ বুজিবলৈ বাকী নাথাকিল মুনমুনি যে জোনাকীয়ে নিজ ইচ্ছা মতেই ৰিয়ান ছাৰৰ লগত বিয়া হৈছে। চৰি মুনমুনি। চৰি? তুমি মোক কিয় চৰি কৈছা? মই তোমালোকৰ কথাবোৰ বিশ্বাস নকৰিছিলো। তুমি মোক কথাবোৰ কওঁতে মই তোমালোককেই দোষী সজাইছিলো যে তোমালোকে জোৰ জবৰদস্তি বিয়া দিছা বুলি। কিন্তু আচল কথা এইটো যে তোমালোকে কোনো ভুল কৰা নাছিলা। ভুল সকলোবোৰ জোনাকীয়ে কৰিছিল। প্ৰমাণ পালা? এতিয়া প্ৰমাণ পালা? তোমাৰ নিচিনা সৎ চৰিত্ৰ ইমান ভাল মনৰ এজন ল'ৰাৰ লগত তাই কিমান বেয়া কৰিলে? কিন্তু চিন্তা নকৰিবা, আমিবোৰ আছো তোমাৰ লগত। আমি সকলোৱে তোমাক বুজি পাওঁ। জোনাকীৰ নিচিনা স্বাৰ্থপৰ এজনী লোভীয়া ছোৱালীৰ কথা ভাবি তুমি তোমাৰ লাইফটো বৰবাদ নকৰিবা। মোৰ লাইফটোতো বৰবাদ হৈয়ে গ'ল। এতিয়া জোনাকীৰ লাইফ বৰবাদ কৰিম মই। তাৰমানে? মই জোনাকীক ৰিয়ান ছাৰৰ লগত হেপী থাকিবলৈ নিদিওঁ। তাই মোৰ চকুত চকু পানী আনিছে, এতিয়া মই তাইৰ চকুত চকু পানী আনিম। কিয়? এনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। তাইক তাইৰ মতে থাকিব দিয়া, তুমি তোমাৰ মতে লাইফটো এনজয় কৰা। তুমি হেপী হৈ দেখুওৱা যে তাইতকৈ তুমি বহুত হেপী, সেইটো দেখুওৱা। নাই মুনমুনি, তাই টকাৰ বাবে মোক প্ৰতাৰণা কৰিছে, আৰু এদিন তাই ৰাস্তাত আহিব লাগিব। তাইৰ ওচৰত একো নাথাকিব, না ৰিয়ান ছাৰ থাকিব, না ফেমিলি থাকিব, না টকা থাকিব। তাই তেনেকুৱা এটা অৱস্থা কৰিম মই। সেইবোৰ বাৰু বাদ দিয়া দিয়া। তোমাৰ লগত মই আছো মানে সদায়ে থাকিম। কিয় মুনমুনি? তুমি মোৰ লগত কিয় থাকিব লাগে? মানে তোমাৰ ছাপোৰ্ট নহলেও মই পাৰিম। বুজিছো তুমি পাৰিবা, কিন্তু তুমি অকলে সকলোবোৰ কৰিবলৈ হ'লেও অলপ জটিল হ'ব ন? সেইবাবে মই তোমাক ছাপোৰ্ট কৰিম, মই তোমাক হেল্প কৰিম। আৰু ৰিয়ান ছাৰ আৰু তাইৰ সকলোবোৰ ডিটেইলছ তোমাক কোনে দিব? মই দিম। তাৰ মানে মই তোমাক এইটো ক'ব বিচাৰিছো, আজিৰ পৰা মই ৰিয়ান ভিন্দো আৰু জোনাকীৰ ঘৰত থাকিম, আৰু তাহাঁতৰ ঘৰত থাকি তাহাঁতৰ বিৰুদ্ধে ষড়যন্ত্ৰ মই কৰিম। ৰিয়েলি? কিন্তু তুমি মোক হেল্প কৰিবা কিয়? কিয়নো মই তোমাক ভাল পাওঁ। তোমাৰ দুখ হোৱাটো মই চাব নোৱাৰো। কিন্তু মোতকৈতো জোনাকী তোমাৰ বেছি আপোন। তাই তোমাৰ বৰদেউতাৰ ছোৱালী। তোমালোকৰ গাত একে বংশৰ তেজ আছে। তুমি মোক জোনাকীৰ দৰে এইবোৰ চলাকী কথা কোৱা নাইতো? মোক বিশ্বাস কৰা, মই তেনেকুৱা একো কৰা নাইকিয়া। মই মাথো তোমাক হেপী থকাটো বিচাৰো, আৰু তুমি যদি তোমাৰ সুখবোৰ জোনাকীয়ে কাঢ়ি নিছে বুলি ভাবিছা, তেন্তে জোনাকীৰ ওপৰত প্ৰতিশোধ লোৱাটো তোমাৰ প্ৰয়োজন। মুনমুনি, জোনাকীৰ ওপৰত মই প্ৰতিশোধ ল'ম, কিন্তু তাত তোমাৰ হেল্প নালাগে মোক। তুমি জোনাকীৰ ঘৰত থাকি মোক হেল্প কৰিব নালাগে। তুমি য'লৈ আহিছা তত ফুৰা আৰু ঘৰত যোৱাগৈ। কিন্তু মই যে তোমাক বহুত বহুত ভাল পাওঁ ভাস্কৰ দা। তোমাক এইদৰে দুখত থকা চাব নোৱাৰো। মই তোমাক
ভাল পাব বিচাৰো। আজি মই তোমাক গোটেই মনৰ কথাবোৰ কৈ দিছো মই তোমাক মোৰ জীৱনত বিচাৰো। আহিবা মোৰ জীৱনলৈ। জোনাকী বাক পাহৰি মোক আঁকোৱালি ল'বা। এটলিষ্ট জোনাকী বাক জ্বলাবৰ বাবে হ'লেও মোক তুমি তোমাৰ নিজৰ কৰি লোৱা। মই তোমাক বহুত ভাল পাওঁ ভাস্কৰ দা। মুনমুনি, তুমি সৰু ছোৱালী, সেইবোৰ কথা তোমাৰ মুখত শোভা নাপায়। কিন্তু তুমি ভবাৰ দৰে মই ইমানো সৰু হৈ থকা নাই। মই তোমাক বিচাৰো। তুমিতো এতিয়া জোনাকী বাক ৰিয়ান ছাৰৰ পৰা কাঢ়ি আনিব নিবিচাৰা। তুমিতো জোনাকী বাক দুখ দিবহে বিচাৰা। তাৰ মানে জোনাকী বাক এতিয়া তুমি তোমাৰ জীৱনত নিবিচাৰা। নিবিচাৰো। তাইৰ নিচিনা পতাৰক এজনীক মই মোৰ জীৱনত পুনৰ নিবিচাৰো। তেন্তে মোক তুমি তোমাৰ নিজৰ কৰি লোৱা। তাৰ পিছত চাবা দুয়ো মিলি আমি জোনাকীক কন্দুৱাব পাৰিম, জোনাকীক ৰাস্তালৈ আনিব পাৰিম। আৰু তুমি যদি মোক বিয়া পাতা, মোক তোমাৰ নিজৰ কৰি লোৱা, তেতিয়া তুমি জোনাকীক জ্বলোৱা হ'ব। তুমি কোৱাৰ দৰে আমাৰ তেজৰ সম্পৰ্ক আছে মোৰ আৰু জোনাকীৰ। জোনাকীটো মোৰ জীৱনত হোৱাখিনিৰ বিষয়ে জানিবই। তুমি যদি অন্য এজনী ছোৱালীক বিয়া পাতা, তেন্তে জোনাকীয়ে ইমান গম নাপাবও পাৰে। যেতিয়া মোক বিয়া পাতিবা, অনুষ্ঠান প্ৰতিষ্ঠান বা ঘৰৰ কিবা কাম মানে মাংগলিক কাৰ্যতে হওক, কেতিয়াবা যেতিয়া আমাৰ ঘৰত তাই আহিব, তোমাক মোক একেলগে দেখিব, তেতিয়া তাই জ্বলিব। য়েছ, তুমি ঠিকেই কৈছা মুনমুনি। ঘৰতো মোৰ বিয়াৰ কথা ওলাই আছে। জোনাকীক নাপালো যেতিয়া, মই মোৰ ভাল লগা বেয়া লগাবোৰৰ কথা ইমান চিন্তা নকৰো। মোক কোনে ভাল পায় সেইটোহে বিচাৰিম। মই কাক ভাল পাইছিলো সেইটো গুৰুত্বপূৰ্ণ নহয়। মোক তুমি ভাল পোৱা, ঠিক আছে। মই তোমাক বিয়া পাতিবৰ বাবে সাজু মুনমুনি। কি কৈছা? ইমান জলদি তুমি সিদ্ধান্ত ল'লা? থেংক ইউ ছ' মাছ ভাস্কৰ দা। কিন্তু ভাস্কৰ দা, এই বিষয়ে যদি তোমাৰ ঘৰত মানা কৰে, তোমাৰ ঘৰৰ মানুহে যদি মোক বিয়া নাপাতো বুলি কয় তোমাৰ বাবে, তেতিয়া ঘৰৰ মানুহে পিছত জানিব। আগতীয়াকৈ মই যদি তোমাক মোৰ লগত মন্দিৰত বিয়া কৰাওঁ, তোমাৰ কিবা আপত্তি আছে নেকি? নাই, মোৰ কোনো আপত্তি নাই। আজি অৰ্থাৎ এই মুহূৰ্তটো যদি তুমি মোক শিৰত সেন্দুৰ ৰাখি দিব বিচাৰা, মই সাজু আছো ভাস্কৰ দা, মই সাজু আছো। ঠিক আছে তেন্তে, সাজু থাকা তুমি। ভাস্কৰ দা, মই সুখী যেতিয়াৰ পৰা তুমি মোৰ, মই তোমাৰ হ'ম। মই মোৰ মা পাপাক বুজাই ল'ম। তুমি মাথো মোৰ শিৰত সেন্দুৰ দি হাঁহিয়ে মোক তোমাৰ কৰি লোৱা। আজি তুমি মাহীহঁতৰ লগত আহিছিলা, যদি ব্লেমটো তোমাৰ মাহীহঁতলৈ যায়? টেনশ্যন একোৱে নল'বা। আৰু মোৰ মায়ে ইমানো আপত্তি নকৰিব মই তোমাৰ লগত বিয়া হ'লে। কিয়? কিয়নো মায়েও তোমাক পচন্দ কৰে। জোৱাই হিচাপত নহয়, এনেই মায়ে তোমাৰ কথা কৈ থাকে, ভালেই পায় তোমাক। ফাইনেলি মই মোৰ ভাস্কৰক পাম। সিমানবোৰ জোনাকী বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ পিছত এতিয়া মই ভাস্কৰক পাম। অ' মাই গড, মই ভাস্কৰ দাৰ হাতত ধৰি আছো, মোক ভাস্কৰ দাই হাতত ধৰিছে। আজি আমাৰ বিয়া হ'ব, আজি আমাৰ বিয়া হ'ব। মুনমুনি, এতিয়া আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। ৰেডি আছা? ৰেডি। অ'কে।